guys, welcome to my YouTube channel Sanabas Vlog. Sanabas Vlogলৈ আন এটা vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া টাইম হৈছে 10:30 হৈছে। মই তাৰ পৰা vlogটো ষ্টাৰ্ট কৰিছো। আপোনালোকে কিন্তু vlogটো একেবাৰে শেষলৈকে চাব নাপাহিব। Guys, এতিয়া বাজিছে 11:30 আৰু বাৰ আছো মই বৰমাহঁতৰ তাত। আমাৰ আব্বাই গৈছে মানে আব্বাৰ লগতে এজন মানুহে কাম কৰে মামাই বিজনেছ কৰা। তেওঁ আজি ঘৰবোৰ চাব আহিব, তাকে গৈছে। বাৰ মই অকণমান দেৰিকে যাম। আমি উৰিয়াম বৰমাহঁতৰ গছৰে এয়া উৰিয়াম। গাইজ আব্বাই আমাক নিব আহিলে আৰু বাৰু মই ওলালো। একেবাৰে চিম্পলকৈ ওলাইছোঁ যিহেতু ঘৰৰ ওচৰতে। আৰু চাওক আমাৰ ৰাস্তাৰ অৱস্থা। গাইজ আমি এইমাত্ৰ আহি পালোঁ আৰু বিচনাতে বহিছিলোঁ। আমাৰ বা হাই কৈ দে না, প্লিজ দে, প্লিজ 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 দে। তাই নিদিয়ে, একো নহয় বাৰু। এয়া পোলাও। ভাত চাত খালোঁ আৰু আপোনালোকক মই একোৱেই দেখুৱাব নোৱাৰিম। মোৰ লাভ লাগে আৰু যোনখিনি কইনা ঘৰৰ মানুহ দৰাজনে কিবা কিবি কাপোৰ চাপোৰ দিব। দৰাৰ ডেন্স চাওক। এতিয়া আমি আহিছোঁ আমাৰ বৰমাহঁতৰ তাত, ডাঙৰ নানীহঁতৰ তাত আহিছোঁ একেবাৰে ওচৰতে। এতিয়া আমি খোজকাঢ়ি যাম মামাহঁতৰ ঘৰত। এতিয়া আমি মামাহঁতৰ ঘৰ আহি পালোঁ। গাইজ এতিয়া আহিছোঁ আমি মাহীহঁতে মেকআপৰ ব্ৰাছ চাব। আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই হৈছে মেকআপৰ ব্ৰাছ। আৰু এইটোটা মেকআপ মজা লাগছে। এইটোটা এইখিনি ব্ৰাছ ব্ৰাছৰ। আজি নেক্সট দিনাখন মৰ্ণিং হয়। কালি আৰু মই ভিডিঅ' নবনালোঁ। মামাহঁতৰ ঘৰৰ পৰা বহুত গধূলিকৈ আহিলোঁ আৰু মই পৰিলোঁ এনেকৈ পৰিলোঁ। সেইকাৰণে ভিডিঅ' বনাব মন নাছিল। ভাবিছোঁ ভিডিঅ'টো ইয়াতে মোৰ যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে প্লিজ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।